এয়া নাৰিকল দুটা ৰুকি লৈছোঁ। আজি নাৰিকলৰ লাড়ু খাবলৈ মন গ'ল। যিহেতু ঠাণ্ডা বতৰ, সাধাৰণতে বিহুতহে বনোৱা হয়। যেতিয়াই তেতিয়াই বনাবলৈ আকৌ নাৰিকল খুব কম লাগে আমাৰ গছত। বাৰু যি কি নহওক, এতিয়া নাৰিকল দুটা ৰুকি ল'লোঁ। সৰু নাৰিকল হ'লে এটাত একাপকৈ দিলেও হ'ব চেনি, আৰু ডাঙৰ হ'লে অলপ বেছিকৈ দিব পাৰি আৰু। এয়া চেনি 2 কাপ মিলালোঁ মই। চুজিৰ লগত বনাম বুলি ভাবিছোঁ আজি নাৰিকল। এতিয়া চেনি মিলাই আধা ঘণ্টামান নাৰিকলখিনি ৰাখি থ'লে চেনিখিনি গলিব নাৰিকলত, তেনেকৈ থৈ দিওঁ মই। বেলেগে বেলেগ ধৰণে বনাব পাৰে, মই কিন্তু এনেকৈয়ে বনাওঁ। এতিয়া আধা ঘণ্টাৰ পিছত এয়া নাৰিকলখিনি চচ এটাত ঢালি জুইত বহাই ভাজি আছোঁ। ভাজি ভাজি যেতিয়া এঠা এঠা হ'ব, তেতিয়া এঠা হ'লে তেতিয়া লাড়ুটো ভাল হয় আৰু। এতিয়া নাৰিকলখিনি জুইটো কমাই কম জুইত ভাজি থাকিব লাগে। ভাজি ভাজি এঠা হৈছেনে হোৱা নাই এয়া হৈছেগৈ আৰু। কম জুইত এনেকৈ লাহে লাহে লৰাই থাকিব লাগিব। এয়া হৈছেগৈ আৰু নাৰিকল। এতিয়া এঠা হৈছে। এতিয়া সেই আঙুলিৰ লগত অকণমান চুই চাব লাগে এঠা হৈছেনে হোৱা নাই। তেতিয়াই গম পাব নাৰিকলৰ লাড়ু বনাবলৈ জোখৰ হৈছেগৈ। তাৰপিছত চুজি গুড়িখিনি মই মিক্সিত দি অলপ গুড়ি কৰি ল'লোঁ, যিহেতু অলপ ডাঙৰ ডাঙৰ। এতিয়া এই চুজি দি দিলোঁ। চুজি দিয়াৰ পিছত অলপ অলপকৈ দিলোঁ, এয়া লৰাই দিছোঁ। মানে একেবাৰে সৰহকৈ দিলে হয়তো ক'ৰবাত লাগিব ক'ৰবাত নালাগিব, সেইকাৰণে সেই অলপ অলপকৈ দি লৰাই আছোঁ। এতিয়া এইবাৰ গোটেইখিনি দি দিম আৰু নমাই ল'লোঁ জুইৰ পৰা। এতিয়া আকৌ বেলেগ বাচন এটাত কাঁহী এখনত নমাই ল'লোঁ। এই চচটোত থাকিলে গৰম হৈ থাকিব, শুকাই যাবগৈ, সেইকাৰণে বেলেগ এটা বাচনত মই নমাই ল'লোঁ। এয়া এতিয়া লাড়ু বনাম। বেছি ঠাণ্ডা হৈ গ'লেও এইটো টান হৈ যাব, অলপ গৰম হৈ থাকোঁতে বনাব লাগিব। যি অলপমান চুজি আছিলে সেইখিনিও এতিয়া মই গোটেইখিনি ঢালি দিলোঁ। চুজিখিনি অৱশ্যে ভাজা নাই দেই, নেভাজাকৈ কেঁচা কেঁচাকেই দিছোঁ, তেতিয়া ভাল লাগে, সোৱাদটো বেলেগ হয়। ভাজি ল'বও পাৰি, কিন্তু কেঁচা কেঁচাকৈ দিলে লাড়ুটো বগা হৈ থাকে, ভালো লাগে, দেখিবও ভাল লাগে, খাবও ভাল হয়।
এনে ইলাচি দিব পাৰি বাৰু, মই কিন্তু আজি ইলাচি নিদিলোঁ। এয়া চাওকচোন, লাড়ুকেইটা কিমান ধুনীয়া হৈছে বনাবলৈ। জোখত নমাই ল'লে তেতিয়া আৰামত অকলে অকলে হ'লেও বনাব পাৰে। যদি বেছি শুকাই যায় তেতিয়াহ'লে খুব খৰকৈ বনাব লাগে। এতিয়া মই জোখত নমাই লৈছোঁ, সেইকাৰণে আৰামত বনাই আছোঁ। এয়া লাড়ু বনোৱা হৈ গ'ল। সৰু নাৰিকল হ'লে এটা নাৰিকলত অলপ জোখৰ বনালে 20টাকৈ ওলায়, কিন্তু ডাঙৰ নাৰিকল হ'লে 25টামানকৈ ওলাব চুজি দিলে মানে। মই ইমান সৰুকৈও নবনাওঁ, ডাঙৰকৈ বনাওঁ। 20টামানকৈ ওলাই চুজি দিলে মানে। যিহেতু আমি ঘৰত ডাঙৰকৈ বনাই খাওঁ, বিহুত হ'লে অলপ সৰুকৈ বনাওঁ আৰু। এতিয়া ঘৰত খোৱা যেতিয়া অলপ ডাঙৰকৈ বনাইছোঁ। আৰু একে জোখৰ হোৱা নাই, কোনোবাটো ডাঙৰ হৈছে, কোনোবাটো সৰু হৈছে, সমান জোখত বনাবলৈ পৰা নাই। ডাঙৰ কেইটামান হৈছে, সৰহভাগে যেনিবা সৰুকৈ বনাইছোঁ, ডাঙৰ কেইটামানহে আছে। আজিলৈ আহিছোঁ।